কেইবাদিনৰ আগৰে প্লেন, আজি শিৱসাগৰলৈ যাম। ভঙাজি মোবাইলটোত এলাৰ্ম বাজি আছে। সাৰ পাইছোঁ, উঠিছোঁ আৰু ওলাইছোঁ শিৱসাগৰ যাবলৈ। ঠিক 6 বজাত মই গাড়ীত উঠিছোঁ আৰু গাড়ী চলিবলৈ আৰম্ভ কৰিছে। আমি গৈ আছোঁ বৰ্তমান দিচাংমুখ শিৱসাগৰ। গোলাঘাট জিলাৰ পৰা যোৰহাট জিলাৰ মাজেৰে শিৱসাগৰৰ সীমা আমি পাইছোঁহি আৰু এয়াই দিচাং নৈ। এই দিচাং নদীয়েই শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ সীমা। এই দিচাং নদীৰ পাৰ হৈ আমি শিৱসাগৰত ভৰি দিম। ইয়াত ধুনীয়াকৈ ৰংঘৰ আৰ্হিৰে স্বাগতম জনাই থোৱা আছে, একদম মজাকৈ। আৰু আমি আহি পাই গ'লোহি নামদাঙৰ শিলৰ সাঁকো। এয়াই নামদাঙৰ শিলৰ সাঁকো, বহুত পুৰণা দিনৰ সাঁকো। ইয়াৰ বিষয়ে বহুত কিতাপত লিখা আছে, ভালকৈ যদি পঢ়া নাই চাই ল'ব। আৰু শেষত আমি পাই গ'লোহি দিচাংমুখ। আৰু এতিয়া আমি দিচাংমুখৰ পিকনিক প্লেচলৈ যাম, ফেৰীঘাটলৈ নহয়। পিকনিক প্লেচটোতে বহুত মানুহ হয়। এয়া আছিলে দিচাংমুখ। বৰ্তমান আমি গৈ আছোঁ শিৱসাগৰ এক ঐতিহ্যপূৰ্ণ ঠাই শিৱদৌললৈ। যিয়ে নহওক, আমি যেতিয়াই ফুৰিবলৈ যাওঁ তেতিয়াই এটা ভিডিঅ' বনাই ভাল লাগে, আগৰ পৰাই বনাই আহিছোঁ। চ' আপলোড দিওঁ আৰু মানুহে ভাল পায় বেয়া পায় সেইটো নাজানো। কোনোবাই যদি বেয়া পায় নাচালেই হ'ল আৰু, নে কি কোৱা? যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। যদি বেয়া লাগিছে তেতিয়াতো আৰু ক'বই নালাগে, ডিছলাইক চাগে মাৰিয়ে থৈছে। যিয়ে নহওক, নেক্সট ভিডিঅ'টো মই এসপ্তাহৰ ভিতৰত আপলোড দিম। যিমান পাৰোঁ সোনকালে আপলোড দিবলৈ চেষ্টা কৰিম। ইটো চেনেলতো আপলোড দিবলৈ হোৱা নাই। তো আজিলৈ ইমানেই।